হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? আৰু সকলোৰে ভোগালী বিহুৰ শুভেচ্ছা থাকিল। আৰু মই আহিছোঁ মামাহঁতৰ ঘৰলৈ, মানে মামাহঁতৰ ঘৰত খানা খাবলৈ মাতিছিলে। আৰু এইয়া দাদা বা আৰু মই আহিছোঁ। আৰু এইয়া মামীহঁতৰ খানা খোৱা জেগা পাই গ'লো। সেই দেখিছেনে, মামীহঁত মানে খানা বনাই হৈ গ'ল আৰু এতিয়া খাবলৈ লৈছে। আমাক দি লৈছে আৰু খাবলৈ, সেইকাৰণে। আৰু এইফালে দেখিছেনে, মামীহঁতে খানা খাই আছে। আৰু এইজনী হ'ল সৰু মামী, সেইজনী ডাঙৰ মামী। আৰু এইফালে এইয়া ককা দেখিছেনে খাই আছে আৰু সকলোৱে ভাত। আৰু সকলোৱে ক'ত ক'ত খানা খালে জনাবাচোন দেই কমেণ্টত। এইয়া আমাৰ মেজি বনাই হৈ গ'ল। এইফালে এইয়া ভেলাঘৰ বনাই বোলে দেই। এতিয়া বেছি ডাঙৰ নহ'ল ন মেজিটো? ককা জুই ফুৱাই আছে দেই। পিংকি জুই ওচৰত ৰাখি ৰাখি একেবাৰে ৰ'বই নোৱাৰিলে, দেখিছেনে হৈ আছে ধুনীয়াকৈ। পিংকি টোপনি দেই। এইফালে এইয়া ৰাইজ বহি আছে। আৰু ইয়াত দেখিছেনে, আমি জুই ফুৱাই বহি আছোঁ দেই। মানে আজি আমাৰ ৰাতিটো বহি থাকিব মাহঁত, সেইকাৰণে ময়ো বহি আছোঁ। মই বাৰু ৰাতিটো বহি নাথাকোঁ দেই, টোপনি ধৰিব। আৰু সেয়ে মই মানে শুলোঁ, বহুত দেৰি শুলোঁ। আৰু এতিয়া উঠি আহিছোঁ, দেখিছেনে ডাঙৰ মা বহিয়ে আছে গোটেই ৰাতিটো জুইৰ ওচৰতে বহি থাকিলে। আৰু দাদা সেয়া দেখিছেনে বহি বহি ইয়াতে শুই দিলে। আৰু এইফালে কুকুৰজনীও শুই আছে দেই। যিহেতু ৰাতিপুৱাব হ'লে আৰু মেজি জ্বলাব এতিয়া। ফাইনেলি আমাৰ মেজি জ্বলালে আৰু দেই। এইফালে কেইটা বাজিছে? 5:10। আৰু সেয়া আমাৰ মেজি চলি আছে দেই। আমি কিন্তু সৰুতে বহুত চিঞৰো দেই, আমাৰ মেজি ধূপ ধাপ, লোকৰ মেজি ফুচ ফাচ। আৰু আমি মেজি তলত খালোঁ ৰঙা আলু আৰু কাঠ আলু, পিঠা লাডু সৈতে চাহ খালোঁ। আৰু সকলোৱে ভিডিঅ' কৰিবলৈ পাহৰি থাকিলোঁ দেই। মই সেইকণ সময়ত মানে খাবলৈ পালোঁ যে, সেইকাৰণে আৰু নাভাবিব সেই বুলি দেই। মোবাইলটো মানে ভিতৰত আছিলে, আনিবলৈকে পাহৰি থাকিলোঁ। বাই। যদি মোৰ ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। আৰু লগতে যদি ফেচবুকত চাই আছে ফ'ল' কৰি দিব দেই। বাই।